নমস্কাৰ মোৰ নাম তনবিৰাম সিং খুদা আৰম্ভ তো গাইছ আজি মই এটা এনেকুৱা জেগাত যাম তাৰমানে মোৰতো সৰু চলিগেলা সেই জেগাটো বহুত ভাল তাৰমানে সেই জেগাটোত মই বহুতবাৰ যাই আপোনালোকেও যাই আপোনালোকে যাই পাবয়ে আৰু চব নলবাৰীৰ মানুহ সেই জেগাটোত আগবাৰ হ'লেওতো একবাৰ যাই পাইছে কিন্তু মই বহুতবাৰ যাই গৈছোঁ ন সেইকাৰণে আজি মই এটা মইতো যাই গৈছোঁ সেইকাৰণে মই আজি কিয় যাম জানে আপোনালোকক মই এটা মানে ভিডিঅ' এটা বনাম তাতে এটা সৰু চাই আৰু তাতে মই অলপমান এক্টিভিটি কৰি তো আপোনালোকে এই ভিডিঅ'টো একদম ফাৰ্ষ্টৰ পৰা একদম লৈ চাই দিব তো ব'লক এতিয়া সেই জেগাটোত যাওঁ আৰু একদম টেম্পোৱাৰী বস আৰু মই সেই জেগাটোত আহি পালোঁ কাৰণে আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয় ইয়াতে হ'লে তেতিয়া আৰু মই একদম ফ্ৰণ্টতে আছোঁ সেইটো কি জানেনে সুধা কণ্ঠ ডাক্তৰ ভূপেন হাজৰিকা ই উদ্যান ছিজন পাৰ্ক আপোনালোকেতো গমেইবিলাক পাৰ্ক বুলি কতে নলবাৰী পাৰ্ক আৰু চবে জানে সেইটো পাৰ্ক সৰুৰ পৰা একদম ডাঙৰলৈকে চব মানুহ জানে এতিয়া ময়ো ভিতৰে যাওঁ ফূৰ্তি কৰিম আৰু খেলিম আৰু এতিয়া আমি ভিতৰে এণ্টাৰ কৰিলোঁ আৰু মই তাত পইচাটো দি দিলোঁ এতিয়া আমি এখন টিকেট ল'লোঁ এখন টিকট দিয়ে তাৰমানে আমি পইচাটো দিওঁ আৰু এতিয়া আমি এতিয়া এণ্টাৰ কৰাৰ লগে আৰু চাওকচোন কি ডাঙৰ ভূপেন হাজৰিকা ককাত ইমান ডাঙৰ ষ্টেচু এটা বহুত ডাঙৰ কিন্তু এতিয়া মই এটা সেৱা কৰোঁ আমি সবাই আমার অসমৰ লেজেণ্ড হৈছিলে সঁচাকৈ একদম লেজেণ্ড মানুহটো আৰু একজন মানুহ হৈছিলে তাৰমানে কোনে জানে মোৰ দেউতা আৰু তাৰমানে ফ্ৰেণ্ড আৰু আংকুল নমস্কাৰ ভালে আছেনে থেংক ইউ বহুত ভাল আৰু তোমাৰ ভিডিঅ'বিলাক মই চাই থাকোঁ তোমাৰ আঠবাৰ মই লগ আৰু এনেও নলবাৰীত তুমি তোমাৰ ভৱিষ্যত আছে আমি সদায় তোমাৰ লগত থাকিম আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু তুমি এনেকৈ আগবাঢ়ি গৈ থাকা আৰু তোমাৰ ভইচটো সঁচাকৈ একদম তোমাৰ ভইচটো খুব ভাল লাগে আৰু টেলেণ্টটো আমি বুজি পাইছোঁ তোমাৰ যে নলবাৰীত যে ভাল হেৰি ইউটিউবাৰ হ'বা নালাগে আমি তোমাক আশীৰ্বাদ দিছোঁ ভৱিষ্যত তুমি ভাল মানুহ হোৱা ঠিক আছে তোমাৰ লগত আমি আগবাঢ়ি যাম আৰু এতিয়া পাৰ্ক কিন্তু পাৰ্কখন ডাঙৰ হ'লেও কিন্তু মানুহ নাই বেছি তাৰমানে মই আৰু দুজন মৰমৰ দুটা ল'ৰা আছে এতিয়া বেছি মানুহ নাই এতিয়া মই অলপমান সৰুতে আকলে গ'লোঁ আৰু মই পাৰ্কখনত আহিলোঁ বাবা তাতকৈ পাৰ্কখনত ধৈৰ্য উৰি গৈছে মোৰ সেইকাৰণে উঠছোঁ উঠফাল হয় বেলেগ কালাৰৰ সৰুতে বৰ উঠিছিলোঁ কেমানকলৈকে কাম দিয়ে চাওকচোন আৰু এখন চাওক আপোনালোকে এখন শ্লাইড সেইকাৰণে আপোনালোকে ভাবিব এখন কি বেয়া সেই মাজেদি ইফালে আহিব চাওকচোন একবাৰ আৰু এখনতকৈ দেখোন বুনে বেছি গ'ল হয় তাৰমানে দিনমান গেলি তাৰমানে এনেকৈ ইফালকলৈকে বুন আহিব একদম এডভেঞ্চাৰ ফিলিং আহিব আৰু এনে আনিছে চাওক এইবিলাক ভেকলি যাই পাই আছে ইফালে চাওক এনেকৈ আহিব ডাইৰেক্ট ৱাটাৰ পাৰ্ক এইফালে গোটা এনেকৈ বোকা লাগি আছে তাৰমানে যি কি নহওক অলপমান জোৰছে বৰষুণ দিলে ৱাটাৰ পাৰ্কৰ বেছিকৈ ফিলিং আহিব আপোনাৰ সৰুকৈ আমাৰ যোনবিলাক নলবাৰীৰ বাহিৰত থাকে আকৌ নিদিয়ক নালাগে আৰু এখন পাৰ্কটো আৰু সহায় বনাব আৰু অৱস্থাক লগি ৰাখিছে আৰু বনাব না সেইকাৰণে কোনোবা হ'লেও কাম বেক কৰাব দিয়ক আমাৰ নলবাৰী পাৰ্কত আৰু বুন গাইছে বেয়া হৈছে বেয়া হ'ব পাৰে দিয়কচোন অলপমান ভাল কৰি দিব কেইদিনমান পিছত কিন্তু বুনক দেখি ন আৰু অলপমান শ্লাইড গেলেও বেয়া হৈ গৈছে না সেইকাৰণে এতিয়া অলপমান এতিয়া ফুৰিব যোৱা নাই আৰু এইবিলাও আছে বহুত বস্তু মাখা সেইবিলাও আছে কিন্তু নাজানো আকৌ বুনে বুন সেইকাৰণে বৰ খোজায় আৰু এখানে কিন্তু এখনক সৰু চুটিলৈকে এডভেঞ্চাৰ ফিলিং বেলেগ দিব তাত আমাৰ শ্লাইডত উঠিলে এডভেঞ্চাৰ ফিলিং আহিব আপোনালোকে চাবচোন আপোনালোকে একবাৰ উঠি যাব বুনৰ মাজেদি আহিছোঁ আকৌ নহয় আৰু এখনত অলপমান অৱস্থা ভালে আছে তাৰমানে বহুত অৱস্থাটো ভাল নহয় অলপমান আছে বাচি পইচা উঠা বাৰাই আছে দিয়ক আৰু এনে কম দামে দিয়া নাই কম দামী বস্তু দিয়ে তাৰমানে চাগানটোত একদম সেই হৈছে না তাৰমানে মই পাৰ্কখনত অহা নাছিলোঁ 2 বছৰমান পিছতে আহিছিলোঁ বহুত বছৰ হৈছে মোৰ কি
মোৰ কি এতিয়া পাৰ্কখন অলপমান ডেভেলপ কৰিছে আৰু কথা নাই বাতৰা নাই তাৰমানে এখনৰ একদম আৰাম একদম শুই আছে দিয়ক এখনৰে আৰাম চব উঠছি এখনৰ আৰাম উঠি কেনে লাগিছে আকৌ লাগিছে ভাল লগা বুলি কৈ যাবা অলপমান তাৰমানে নতুন মানুহ না মই সেইকাৰণে অলপমান ভয় কৰিছে দে উঠা উঠা মই না ভাল লাগে দে শুই থাকা আৰু আৰু বাপ্পা মই তাৰমানে নিজে মহে কান্দিছে তাৰমানে মহে কান্দিছে হয়তো ভিডিঅ' কৰিছোঁ হয় মহে কান্দিছে এতিয়া কৰোঁ কি কওকচোন খুজো ভৰিখন কি হ'ল মোৰ আৰু এইটো বাকী যি কি প্ৰব্লেম নহওক পাৰ্কখনৰ এই প্ৰব্লেমটো মই একদম কৈছোঁ এই প্ৰব্লেমটো ঠিক কৰক লাগা আলি এখিনি নালাগে এই মহৰ প্ৰব্লেমটো ঠিক কৰক অলপমান খোজকাঢ়া পৰিৱেশটোৱে বনাই দিয়ক আৰু এখনত কাৰণ আগতে আমি নিজে হৈছিলে কিন্তু এতিয়া সময় চব বদলে দেয় এইটোৰো পৰিৱেশটো অলপমান বেয়া হৈ যায় এতিয়া একদম পুখুৰী একদম ডাঙৰ পৰি আছে একদম আৰু পাৰ্কখনত বুঢ়া খাই আহিছিল আহিবা তাৰমানে মই বাছ আহিছিলোঁ আম্বাৰ লগত আৰু মন্টাৰ দাদাৰ লগত আহি কিনেতো হ'ব বুলি ভবা নাছিলোঁ আৰু আমাৰ যোনকেইটা নলবাৰী সৰু চলি তাৰমানে এখন তাৰমানে খেলা জেগা সেইখনেতো সেই আমাৰ খেলা এইটোৱে জেগা আহিছিল কিন্তু এতিয়া আৰু এইটো ভাল কৰিব লাগে মই কৈছোঁ আৰু এইটো সোনকালে ভাল কৰা আমিও তেতিয়া খেলিব পাৰিম মইনাংকো হয় সঁচাকৈ নলবাৰী এখন একমাত্ৰ পাৰ্ক আমাৰ চৰ্দাৰ ভুৱনেশ্বৰ দেৱৰ পাৰ্ক আৰু ইয়াত সৰু কণ ল'ৰা ছোৱালীবোৰো আহে আৰু পাৰ্কখন খুব ভালেই আছিল এতিয়াও আছে অলপ বেয়া হৈ আছে এইখিনি বস্তু যাতে খুব সোনকালে ভাল কৰে তাৰ কাৰণে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ভাল কৰি আমাৰ নলবাৰী গোটেই শিশুখিনিক ইয়াত উমলি থাকিবলৈ এটা ব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু আংকুলে বহুত ভাল কথা কৈছে আৰুতো হৈ ৰখছোঁ তাৰ ইমান স্পেচ আছে কম স্পেচ আছে না সেইকাৰণে যদি জাগাত আমি ৰিপেয়াৰ কৰি পেলাই নতুন লাগে কিন্তু তেতিয়া বহুত আমাক লাগি ভাল হ'ব আৰু আপোনালোকৰ পাৰ্কখন কাৰণে আৰু এইটো নতুন বস্তু উলিয়াটো এইটো সহজ কথা নহওক দিয়কচোন বহুত ডাঙৰ কথা সেইকাৰণে আপোনালোকৰ পইচা দি এইটো বনাব লাগিব আপোনালোকৰ সহায় দি সেইকাৰণে আৰু এই ভিডিঅ'টো এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব বাই বাই